চাওক স্কুটিৰে আহি আছো বৰপেটা সত্ৰলৈকে। নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্য স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ। আশা কৰিছো আপোনালোক সকলো ভালে আছে। সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আমাৰ বৰপেটাত এদিন পিছত হয়, মানে বিহু একদিন পিছত হয়, গোটেই অসমত এদিন আগতে হয় আৰু আমাৰ বৰপেটাত মাঘ বিহু এদিন পিছত হয়। আৰু ইয়াত চাওক আজি মেজি জ্বলিছে আৰু আমাৰ বৰপেটা সত্ৰত ডাঙৰকৈ আজি সেই হ'ব মাঘ বিহুৰ ডাঙৰকৈ আয়োজন কৰা হৈছে আৰু তাত গৈ আপোনালোকক মই দেখুৱাম, গোটেইবোৰ চাই থাকিব শেষলৈকে। চাওক স্কুটিৰে আহি আছো বৰপেটা সত্ৰলৈকে। আমাৰ বৰপেটা কীৰ্তন ঘৰত আজি ডাঙৰকৈ মেজি জ্বলাব আৰু নাম কীৰ্তন হ'ব। বহুত মানুহ আহিব আজি মাঘ বিহু উপলক্ষে, সকলোৱে আহিব আৰু বৰপেটা কীৰ্তন ঘৰত আমাৰ। আৰু বহুত ধুনীয়া এটা কাৰ্যসূচী আপোনালোকক দেখুৱাম গোটেইবোৰ। আৰু যিমানবোৰ মানুহ আহিব আজি বৰপেটা সত্ৰৰ, যিমানবোৰ ভক্তপ্ৰাণ ৰাইজ আহিব, সকলোকে দৈ চিৰা মিঠাই এইবিলাক খুৱাব আজি। তেল আৰু ধূপ লৈছোঁ কীৰ্তন ঘৰত জ্বলাবৰ কাৰণে। ইয়াত চাওক বৰপেটা সত্ৰৰ দালান আৰু বহুত মানুহ আহিছে আজি মাঘ বিহু উপলক্ষে। চাওক মাঘ বিহু উপলক্ষে আমাৰ বৰপেটা সত্ৰত এটা ধুনীয়া পৰিৱেশ, সকলোবোৰ মানুহ আহিছে মাঘ বিহু উপলক্ষে আৰু ইয়াত নাম কীৰ্তনো চলি আছে। চাওক কিমান ধুনীয়া এটা পৰিৱেশ হৈছে। ধূপখিনি ইয়াত মই জ্বলাই দিলোঁ। মেজিৰ চাই মানে মেজিটো বহুত সোনকালে জ্বলাই দিলে আৰু আমি আহোঁতে দেৰি হ'ল, তাৰ কাৰণে চাওক আমি আহি পাওঁতে দেৰি হ'ল, তাৰ কাৰণে মেজি জ্বলা দেখা নাপালোঁ আমি। কিন্তু এয়া চাওক, এই যে ছাইবোৰ দেখিছে সেইবোৰ মানুহবোৰে নিৰ্মালী হিচাপে লৈ গৈছে আৰু ইয়াৰ ফটা পিন্ধিছে। কিমান মানুহ চাওক, এইফালে মেজি জ্বলি আছিলে আৰু এইফালে নাম কীৰ্তন হৈ আছে। চাওক ইমান মানুহ আজি মাঘ বিহু উপলক্ষে আৰু বহুত ডাঙৰ কাৰ্যসূচী। ইয়াতে নাম চলি থাকিব, এটা নাম শেষ হৈ গ'ল আৰু আহি থাকিব নাম। থিয় নাম দেখুৱালোঁ আপোনালোকক। থিয় নাম আমাৰ বৰপেটাৰ লোক সংস্কৃতি হয়। উদলি মুদলি পৰিৱেশ চাৰিওফালৰ পৰা চাওক বিহু উপলক্ষে। আমি এতিয়া ঘৰত যাওঁ, চালোঁ আৰু গোটেইবোৰ চাই বহুত ভাল লাগিল। কীৰ্তন ঘৰৰ পৰা চাই বহুত ভাল লাগিলে। আমাৰ বৰপেটাৰ থিয় নাম চলি আছে আৰু বহুত চলি থাকিব। আমি এতিয়া চাই আহিলোঁ, মানুহ বহুত হৈছে আজি, বহুত ভাল লাগিলে। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।